নিবেদিতা শইকীয়াক তেওঁ গামোচা আমি আদৰণি জনাইছোঁ। অসম ৰত্ন তথা ধিং ৰত্ন শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ স্মৃতিত 1986 চনতে যদিও সমিতি গঠন হৈছিলে, 87 চনত বিদ্যালয় পৰিচালনা সমিতিৰ দ্বাৰা প্ৰদান কৰা হৈছিল এই বঁটা। তাৰপিছত পিছৰ বছৰতে পৰাই আমাৰ এখন ৰাজহুৱা সভাত সেই সমিতিখনকে সম্প্ৰসাৰণ কৰা হ'ল আৰু তেতিয়াৰ পৰাই আমাৰ শেৱালি বঁটা প্ৰদান কৰি থকা হৈছে। কিছু বৰঙণি আমি আগবঢ়াইছোঁ ছাত্ৰৰ আমাৰ অতিথি ৰাসৰ পিতৃ ডক্টৰ